নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আজি যেহেতু ধনতেৰেছ তো আপোনালোকৰ নিশ্চয় প্ৰস্তুতি চলাই আছে ধনতেৰেছৰ কাৰণে সো মোৰো প্ৰস্তুতি চলাই আছোঁ কিন্তু ৰাতিপুৱাই ভিডিঅ'টো লৈ অনাৰ এটা কাৰণ আছে ধনতেৰেছৰটো নিয়মখিনি নিশ্চয় বহুতে জানে বা মই ইয়াৰ আগৰ ভিডিঅ'টো দিয়া হৈছে তথাপিতো মই আজি ভাবিলোঁ নিজে এবাৰ আহি আপোনালোকৰ লগত দুটামান কথা পাতোঁ ধনতেৰেছৰ বিষয় লৈ ধনতেৰেছৰ আজি পূজাৰ সময়টো আপোনালোকে গম পায়নে বাৰু যদিহে নাপায় মই সময়টো আৰু এবাৰ কৈ দিছোঁ আজি ধনতেৰেছৰ পূজাৰ সময়টো হৈছে সন্ধিয়া 6:01 পৰা ৰাতি 8:10 এই সময়ছোৱাৰ ভিতৰত আপোনালোকে পূজা কৰিব পাৰিব মা ভগৱান ধনন্তৰী দেৱী আৰু মা লক্ষ্মী দেৱীক পূজা কৰিব পাৰিব লগতে বাবা গণেশকো কাৰণ গণেশ বাবাৰ পূজা নকৰাকৈ আমি কোনো দেৱ দেৱতাৰ পূজা নকৰোঁ গণেশ বাবাৰ পূজা আমি আগতেই কৰিব লাগে সেইবাবে কৈছোঁ গণেশ বাবা ভগৱান ধনন্তৰী মা লক্ষ্মী দেৱী এই তিনিগৰাকীক আজি পূজা কৰিব পাৰে আপোনালোকে গধূলি সময় কিন্তু পূজা কৰাৰ সময়টো মই আৰু এবাৰ কৈ দিছোঁ সন্ধিয়া 6:01 পৰা ৰাতি 8:10 এই সময়ছোৱাৰ ভিতৰত আপোনালোকে পূজা কৰিব পাৰিব এটা কথাটো হ'ল ধনতেৰেছত যে আমি কিছুমান বস্তু আনিব লাগে বহুত বস্তু থাকে ধৰক তাৰ পৰা এনেকুৱা নহয় যে গোটেই বস্তু আনিব লাগিব আপোনালোকে যিকোনো বস্তু এটা ঘৰলৈ লৈ আহিলে হ'ল কিন্তু তাতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল এডাল ঝাৰু আৰু হ'ল গোটা ধনিয়া আপোনালোকে বেলেগ একো নানিলেও যদি অকণমান এডাল ঝাৰু আৰু অকণমান গোটা ধনিয়া ঘৰলৈ লৈ আহে সেয়াও বহুত যথেষ্ট আৰু যদি পাৰে যিহেতু আমি গোসাঁই ঘৰত এটা লতা বা এটা ঘটিত পিতলৰ আমি পানী থওঁ গতিকে যদি পাৰে ইমান অকণমান সৰু হ'লেও হ'ব কাৰণ ভগৱানক যেতিয়া পানী দিওঁ মন্দিৰত আমি এটা ঘটি বা এটা লতাত থৈ দিওঁ পানী পিতলৰ গতিকে সেনেকুৱা যদি পাৰে এটা লৈ আহিব পাৰে গতিকে সেইটো ৰাখিব পাৰে কাৰণ মই নিজেও আনিছোঁ গধূলি সময় মই মন্দিৰত পানী দিম আমাৰ ভগৱানক পানী দিম সেইটোত আৰু পূজাটো কৰিম চাকি বন্তি আনিছোঁৱে নতুন চাকি বন্তি অনা হৈছে আৰু ঘৰৰ দুৱাৰমুখটো পোহৰ কৰি ৰাখিব যিহেতু দিৱালীটো কোৱা হয় যে পোহৰৰ উৎসৱ নহয়নে বাৰু আজিৰ পৰাই দেৱালী আৰম্ভ বুলি ক'লেও ভুল নহয় কিয়নো দেৱালীৰ আগদিনাখনেই ধনতেৰেছ হয় আৰু ধনতেৰেছটো আপোনালোক সকলোৱে জানে যে কৃষ্ণপক্ষৰ একাদশী তিথিত ধনতেৰেছ পালন কৰা হয় আৰু আজিৰ এই ধনতেৰেছ দিনটোতে ভগৱান ধনন্তৰীৰ জন্মগ্ৰহণ কৰিছিলে এইখন পৃথিৱীলৈ আহিছিলে আৰু আপোনালোকে জানেনে ধনন্তৰী দেৱীক বাৰু কি বুলি পূজা কৰা হয় যদি যিসকলেতো জানে যিসকলে নাজানে তেওঁলোকক জনাই দিছোঁ ধনন্তৰী দেৱীক আয়ুৰ্বেদ আৰু সুস্বাস্থ্যৰ দেৱী ৰূপে পূজা কৰা হয় সেইবাবে ধনন্তৰী দেৱীক কোৱা হয় যে যদি ধনন্তৰী দেৱী বা মা লক্ষ্মী দেৱী যদি সন্তুষ্ট হয় আজিৰ দিনটোত তেতিয়াহ'লে কোৱা হয় তেওঁলোকে দুখন হাতত দুটা সোণৰ মুদ্ৰাৰ কলহ লয় তেওঁলোকে ঘৰলৈ আপোনালোকৰ ঘৰলৈ বা মোৰ ঘৰলৈ প্ৰৱেশ কৰে যদিহে আমি তেওঁলোকক সন্তুষ্ট কৰিব পাৰোঁ আৰু যিখিনি নিয়ম আচলতে নিয়ম বুলি বিশেষ একো নাথাকে ঘৰখন চাফ চিকুণ কৰি ৰাখিলেই হৈ যায় কাৰণ এনেও আমি ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে কাৰণ ঘৰখন চাফ চিকুণ কৰি ৰাখিলেহে মা লক্ষ্মী দেৱীয়ে আমাৰ বা আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰে গতিকে ঘৰখন চাফ চিকুণ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় আৰু ধনতেৰেছৰ দিনা আৰু এটা আপোনালোকে আজি এটা নিয়ম কৰিব পাৰে সেইটো আচলতে গুপ্তদান বুলি কয় মই যেতিয়াৰ পৰা জানিছোঁ মই নিজেও কৰি আহিছোঁ এইটো কাম আপোনালোকে কৰিব পাৰে আৰু বহুতখিনি সুফল পাব কাৰণ মই নিজে যেতিয়া পাইছোঁ সেইকাৰণে আপোনালোকক জনাইছোঁ কিন্তু বহুতখিনি সুফল পাব ধনতেৰেছৰ দিনাখন মানে আজিৰ দিনটোত পাৰিলে আপোনালোকে এডাল ঝাৰু গুপ্তদান কৰক ঝাৰু গুপ্তদান কৰা মানে এতিয়া নিশ্চয় বহুতে ভাবিব পাৰে গুপ্তদানটো কি মই কৈ দিছোঁ আপোনালোকেতো নিজৰ ঘৰলৈ এপাত ঝাৰু আনিবই গতিকে আপোনালোকে এপাত ঝাৰু ঠাইত দুপাত ঝাৰু কিনি আনিব এপাত ঝাৰুটো ঘৰত ৰাখিব নেক্সট যি আৰু এপাত ঝাৰু থাকিব সেই পাত আপোনালোকে হয়তো ৰাস্তাত বা কোনো মন্দিৰত আপোনালোকে কোনো মানুহে নেদেখাকৈ মনে মনে তাত থৈ আহিব তাত থৈ অহাৰ পিছত সেই ঝাৰুপাত যদি কোনোবাই উঠাই লৈ ঘৰত ব্যৱহাৰ কৰে ঝাৰু দিওঁতে তেতিয়াহ'লে সেই পুণ্যটো আচলতে আপুনি পায় গতিকে সেইটো কাম যদি আপোনালোকে পাৰে আজিৰ দিনটোত কৰিবলৈ নাপাহৰিব কোনো সময় নাথাকে যিটো সময়ত পাৰে ৰাতিও কৰিব পাৰে যিটো আপোনালোকৰ যিটো সুবিধাৰ সময় হয় মুঠতে আজিৰ দিনটোৰ ভিতৰত সেই কামটো আপোনালোকে কৰিব পাৰে এপাত ঝাৰু লৈ গুপ্তদান কৰি আহিব পাৰে কৈছোঁ নহয় যিকোনো জেগাত থৈ আহিব পাৰে হয়তো মনে মনে কোনো নেদেখালি দেখিব নোৱাৰে ৰাস্তাত হওক বা কোনোবা মন্দিৰত হওক ক'ৰবাত থৈ আহিলে হ'ল গতিকে সেইটোকে কয় যে গুপ্তদান আৰু অলপ গোটা ধনিয়া ঘৰলৈ আনিব আজিৰ দিনটোত নাপাহৰিব আকৌ এবাৰ কৈছোঁৱেই যে মন্দিৰত দিবলৈ যদি এটা পিতলৰ লতা বা গ্লাছ আপোনালোকে আনিব পাৰে খুবেই ভাল হয় এনেও ভাল আচলতে আমি মন্দিৰতো সদায় পানী দিওঁৱেই ভগৱানক গতিকে আপোনালোকে এইটো আজি আনিব পাৰে এইখিনি বস্তু কৰিব আৰু যদি পাৰে আজিৰ দিনটোত কৰি কেইটামান আনিব হালধীয়া নহয় বা বগা কৰি কেইটামান আনিব গুমটি চক্ৰ আনিব কেইটামান মানে আচলতে বিজুৰীয়া হ'ব লাগে বুলি কয় বিজুৰীয়াকৈ আপোনালোকৰ সুবিধাৰ্থে যেইটা আনিব পাৰে 11টা আনিলে বেছি ভাল সেইকেইটা আনিব আপোনালোকে মন্দিৰত ৰাখিব পূজা কৰিব তাতে সেন্দুৰৰ ফুট এটা দিব
দি পূজা কৰি সেইখিনি মন্দিৰত ৰাখিব। আৰু যেতিয়া আপোনালোকৰ আজিৰ দিনটো যোৱাৰ পিছত কাইলৈ অৰ্থাৎ ৰাতিপুৱা যেতিয়া গোঁসাই ঘৰত পূজা কৰিব, সেইখিনি আপোনালোকে মন্দিৰৰ পৰা লৈ আহি এখন ৰঙা কাপোৰত বান্ধি আপোনালোকৰ য'ত ধন স্থান মানে য'ত ধন থয় তাত আপোনালোকে থৈ দিব। গতিকে সেইখিনিৰ পৰা বহুতখিনি সুফল পোৱা হয় বুলি কয়, কাৰণ মই নিজেও এইখিনি কাম কৰি আহিছোঁ, সেইবাবে আপোনালোককো জনাইছোঁ। গতিকে ভিডিঅ'টো দীঘল নকৰোঁ, যিহেতু ধনতেৰছ, মোৰো ঘৰত বহুতখিনি কাম কৰিবলগীয়া আছে, আপোনালোকৰো নিশ্চয় কৰিবলগীয়া আছে, কিন্তু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাব। আৰু কৈছোঁ ন, মই অলপ হ'লেও নিশ্চয় যিসকলে নাজানে ভিডিঅ'টোৰ পৰা কিছু সংখ্যক হ'লেও উপকৃত হ'ব। গতিকে মই আকৌ আহিম এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ। আৰু আপোনালোকে ইমান সুন্দৰকৈ মোক মৰম দিছে, গতিকে আশা কৰিছোঁ আগলৈ এনেধৰণৰ মৰম মোক দি যাব। ধন্যবাদ।